বাৰ্ষিক হিচাপে আৰু আমাৰ চিয়াচি মহোদয়কে আমাৰ এখন উন্মোচন কৰিবলৈ যিহেতু হঠাতে গা হ'ল তেওঁক মানে আদৰণি জনাবলৈ গামোচা এখন আনিবলগীয়া এইখন পিছে পৰে কেতিয়াবা পিন্ধাই দিম বাৰু এইটো কৈছে যে এইটোৱে হয় নাই ইমান ডাঙৰ কাম এটা একেদিনৰ ভিতৰতে কৰিছে সেইটো এটা ডাঙৰ উপহাৰ আমাৰ সাহিত্য সেৱক সঞ্জীৱ সেনাপতিও সেইখনতে তেওঁ ল'ৰা-ছোৱালী আছিলে কিন্তু বাকীখিনি আজি পঠিয়াই দিয়া হ'ল বাৰু মই ধন্যবাদ থাকিলে আমাৰ বেতমলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে খুব কষ্টৰে আচলতে একেদিনৰ ভিতৰতে তেওঁলোকে জনাইছে একেদিনৰ ভিতৰতে এই কামটো কৰিছে আমি আটায়ে কৰিব লাগে এইটো কাম খুব সুন্দৰ কাম তেওঁলোকে মোক এই কামটো কৰিবলৈ আগবঢ়াই দিছে আৰু মই আমাৰ ছাৰলৈ মই আগবঢ়াই দিছোঁ আপোনালোকে হেৰি কওক আমি অৱসৰ মানুহ আপোনালোকে আহি থাকিব চাই থাকিব আপোনালোকৰ না আমাৰ আজি ভাল লাগিব লাগে ভাল লাগিব আমাৰো সকলোৱে প্ৰস্তাৱ মই আজি এই বেতমলা প্ৰাথমিক বিদ্যালয়ৰ ৱাল মেগাজিনৰ উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়িছোঁ গতিকে ভালে যাব শাৰদীয় বিশেষ আমাৰ ঘৰত আহি পাইছেহি প্ৰায় আৰু শাৰদীয় বিশেষ বুলি তেওঁলোকে নাম দিছে খুব ধুনীয়া হৈছে আৰু আমাৰ যিটো বেটুপাত বুলি ক'ব লাগিব আমাৰ দুৰ্গা আমাৰ যি প্ৰতিচ্ছবি তেওঁলোকে জুই চোলা কাঠি লগতে পেলনীয়া প্ৰায় সামগ্ৰীয়ে খুব ধুনীয়াকৈ বনাইছে আৰু এফালে ৰং তুলিকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সজাইছে হয়তো খুব ধুনীয়া হৈছে ইয়াত খুব ধুনীয়া এটা দিছে মহৎ লোকৰ বাণী বেয়া সময় সদায় খন্তেকীয়া কষ্ট কৰি যোৱা আমি সদায় চিন্তিত হওঁ আমাৰ বেয়া সময়বোৰ কেতিয়া শেষ হ'ব বুলি ইয়াত কৈছে যে বেয়া সময়বোৰ খন্তেকীয়া আৰু কষ্ট কৰি যাবলৈ কৈছে আৰু কেতিয়াও নিজৰ হাঁহি নেহেৰুৱা আমাৰ হাঁহিটোৱে আমাৰ প্ৰধান সম্পদ হয় হাঁহিটোক আমি হেৰুৱাব নালাগে ভাইটিৰ পুতলাটো আমাৰ খঞ্জুৰী সেনাপতি তাই চাগে লিখিছে চতুৰ্থ শ্ৰেণী বেতমলা প্ৰাথমিক বিদ্যালয় ভাইটিৰ পুতলাটো এইটো কি হয় গল্প হয়নে গল্প হয় তাৰপিছতে কবিতা আছে বাই ভাই লিখিছে অনুপ্ৰিয়া দাস চতুৰ্থ শ্ৰেণী মন জ্যোতিষ্মান গোহাঁই তাৰপিছতে